নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কাইলৈ হৈছে অহাকালি হৈছে বেটীৰ বাৰ্থডে আমাৰ কণমানিজনীৰ। তাকেই বৰ বেছি বিশেষ ডাঙৰকৈ নেপাতোঁ, ঘৰৰ মানুহ কেইঘৰ মাতি কেনে সৰু সুৰাকৈ আৰু তাইৰ মনটো অকণমান ভাল লগাবলৈ চেষ্টা কৰিছোঁ। তাকে ঘৰতে কেক দুটাই বনাম, এটা তাই স্কুলত কাটিবগৈ ক্লাছৰুমত গৈ কেনে, আৰু এটা ঘৰত কাটিবৰ বাবে সন্ধিয়া বনাইছোঁ। তাকে দেখাই যাওঁ আপোনালোকক বুলি ভাবিলোঁ। গোটেই কেক বনোৱাৰ ভিডিঅ'টো নেদেখুৱাওঁ, কেক বনোৱাৰ ভিডিঅ' যিহেতু দিয়াই আছে আগতে মোৰ চেনেলত, সেইকাৰণে এনেই আৰু দেখুৱাই দিছোঁ। আৰম্ভণিটো কৰি দিছোঁ আজিৰে পৰা, এদিন আগৰে পৰা আৰু। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কেনেকুৱা হয় কি হয়। এইজনী আমাৰ বাৰ্থডে গাৰ্ল। আজি হৈছে 11 ফেব্ৰুৱাৰী, আজি আমাৰ বেটী বাৰ্থডে। শুভ জন্মদিন, হেপী বাৰ্থডে। পাপা কি লগাই দিছে চা, কৈ দিয়া তুমি হেপী বাৰ্থডে কৈ দিয়া। হেপী বাৰ্থডে, হেপী বাৰ্থডে, হেপী বাৰ্থডে, হেপী বাৰ্থডে। শুই উঠিছে এতিয়া, টোপনিয়ে ভগা নাই তাই। আজি মোৰ বাৰ্থডে কৈ দিয়া আকৌ। আজি কাৰ বাৰ্থডে? আজি কাৰ বাৰ্থডে? কৈ দিয়া কাৰ বাৰ্থডে আজি? আজি কাৰ বাৰ্থডে? আজি কাৰ বাৰ্থডে? আজি কেক কাটিবা নাই তুমি? কেক কাটিবা নাই আজি? স্কুল যাবা নাই কেক লৈ? আজি 4 বছৰ সম্পূৰ্ণ হৈ গ'ল। বাবা আমাৰ টিকিয়া 5 বছৰ হ'ব, সোমাব, অকমানিয়ে হৈ আছে। ভালে থাকক, কুশলে থাকক তাই, যাতে গোটেই আজি দিনটো মংগল হওক, সদায় সুখত থাকক, তাই আশাবোৰ পূৰণ হওক, সদায় আগুৱাই যাওক তাই, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। তাকে তামোল পাণ এযোৰ দি চাকি বন্তি এখন জ্বলাই আহোঁগৈ মন্দিৰলৈ। ওচৰতে মন্দিৰ আছে, শিৱ মন্দিৰ, তাতে গৈ কেনে তাই জন্মদিন বুলি এয়া মন্দিৰলৈ আহি কিনে বন্তি এগছি জ্বলালোহি নতুনতে তামোল পানে। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আমাৰ বেটী, যাতে ভৱিষ্যত জীৱনটো ভাল হওক, সকলো দিশতে আগুৱাই যাওক, আশীৰ্বাদ কৰিব তাই যাতে ভালে কুশলে থাকক, পঢ়া শুনাটো ভাল হওক, পঢ়ি শুনি এজনী ভাল মানুহ হওক। এইয়া এতিয়া আমি স্কুললৈ যাওঁ বেটীহঁতৰ। তাই ক্লাছৰুমতে কেক এটা লৈ গৈছোঁ, কেক ক্লাছৰুমতে কাটিব টিচাৰকেইজনীৰ সৈতে। তাকেই চাই যাবচোন ভিডিঅ'টো শেষলৈকে, ৰাতিলৈকে কি হয় কি নহয় দেখুৱাই যাম আপোনালোকক মাজে সময়ে। ঠিক আছে, তেনেহ'লে গৈ থাকোঁ এতিয়া স্কুললৈ বুলি। এইয়া ডেক'ৰেশ্যন চলি আছে, বেলুন ফুলোৱা ফুলি। এজনী ডেক'ৰেটাৰ আনিছে আমাৰ একদম সুদূৰ গুমা মন্দিৰৰ পৰা। ইয়াত লাহেকৈ লগোৱা হ'ব বেলুনবোৰ। ফুলাই হৈ গ'ল নেকি বেলুন? ফুলাই হৈ গ'ল আৰু বাকী আছে। কমপ্লিট হোৱাৰ পিছত আপোনালোকে দেখিব এনেও।
এইফালে কাটি আছো চব্জি আহিলে নাই চালেহে গম পাব আহিব কেনেকৈ তাই কোনোবা আনিবগৈ লাগিব ফোন কৰিছা বাইক এইটা আমাৰ জিজাজি আহিলে যদি এইফালে অকল হেৰি চাকনি বাকনি ইফালৰ পৰা সিফালে অকল কেনেকৈ উৰি ফুৰো ওপৰত কাম চোৰ এইবোৰ সেইকেইটা ধুনীয়াকৈ চেলাই বখলিয়াই থৈ দিছে কটা হ'ব কাটিব আমাৰ ভিনদৈ চিলিণ্ডাৰটো দাঙিব লাগিব ইমান কঁকাল বিষাইছে আহিব গোটেই সকাম এইফালে বাই মা চাই থাকিব ভিডিঅ'টো শেষলৈকে এইফালে আমাৰ মেইন কাৰিকৰ কিন্তু দেই এইফালে মেইন কাৰিকৰ ইমান দেৰিকৈ আহিছে দেৰিকৈ আহি কেনে এতিয়া মোক 100 দিম বুলি কৈছে কাঁহী পিঠি ধুব তুলিছো ৰাতিপুৱা 9টা বজাত উঠিলো কালি আহোঁতে দেৰি হ'ল একো কাম কৰি মেলি যদি খুন্দিয়াই দিম আইৰি ইমান গালি পাইছে একদম নেযাওঁ বুলি ভাবিছিলো তোক ন তই নাহিলে আপোনাৰ তোক মই কি কৰিছিলো ভাবিবি এয়া ফাইনেল লুকটো হৈ গ'ল মছলা टमाटर লগত মিক্স আছে আলু ফ্ৰাই কৰি এইফালে পায়স বনাইছে আমাৰ বায়ে হেৰি কৰি আছো এনেকে পায়স বনাইছে কি বনাইছে আৰু কথা পাতি পাতি মোবাইলত কিন্তু খালেহে গম পোৱা যাব ৰ'ব মই পায়স বনাই আছো এইয়া ডেকৰেশ্যন চলি আছে এয়া মনোৰমা ঘি দিয়াৰ পিছত শেষত এবাৰ লৰাই কেনে হেৰি কৰি দে ধুনীয়া খাবলৈ বিৰাট ধুনীয়া বোলে সেইটোৱে গম পাই গৈছে আৰু কনডেন্স মিল্ক দিবলৈ আছে যেতিয়া দিয়া হ'ব বাতিত বঢ়া হ'ব তেতিয়া তাৰ আগে আগে ধুনীয়াকৈ কনডেন্স মিল্কটো দি কেনে মিলাই দিব কিবা লৈ ল'বি অলপমান ইফালে যোৱা নাই হাজার পৰিলে অলপ টিকট পৰিলে বিপ্লৱ যোৱাচোন ওচৰলৈ আকৌ নামাৰি দে নহয় লুকাই আছে এই খুৰীজনী দেখে নাই অলপ ডিঙিটো দেখি পালে বিষাই গৈছে ভাত কেইটামান দিওঁ বেটি ভাত কেইটামান
কি দিম দালি দিম কি অৱস্থায় আছে দেখিছো খানাটো মই নিজে বনালো নিজে ভাল পালো আৰু কি কম চব বনালো মই বেয়া কোনে বেয়া পাইছে মই নাজানো মইতো ভাল পালো কেনেকুৱা আছে খানাটো কৈ দিয়া আছে লাগে থেংক ইউ দেই এইফালে একদম শেষৰ টিপ মাৰিছে দেই বিয়নী কেনেকুৱা আছে খানা কৈ দিয়া তলতে বহি বহি পুৰা চব একেলগতে হালৈ লৈছে আৰু পুৰা মাৰি